Hello, অসম বাই বন্ধুসকল খবৰ কেনেকুৱা আশা কৰিছো ভালে আছে চাগে আজি আপোনালোকৰ সন্মুখত মই BeatXP Unbound Plusৰ আনবক্স কৰিম আৰু ইয়াৰ বিষয়ে কম যদি মোৰ চেনেলত নতুন আহিছে তেনলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আহক আৰম্ভ কৰো Even when you feel low you can still go even when you feel slow you can still go even when there's no এই ঘড়ীৰ বিষয়ে কওঁ যে এই ঘড়ীত আপোনালোকে হাৰ্ট ৰেট মনিটৰ কৰিব পাৰিব আৰু SPO2 মনিটৰিং আছে আৰু স্লিপ মনিটৰিংও আছে আৰু IP68 ৱাটাৰ ৰেজিস্ট্যান্টও আছে আৰু এহৰ ওপৰত স্পট মোডছ আছে আৰু কাস্টম ওয়াচ ফেসও আছে আৰু এই ঘড়ীৰ বিষয়ে কওঁ যদি ক্যামেৰা আৰু মিউজিক কন্ট্ৰোল কৰিব পাৰিব আৰু ইনষ্টেন্ট নোটিফিকেশনও আছে আৰু এই ঘড়ীৰ বিষয়ে কওঁ যদি আপোনালোকে 1000 নিটস ব্ৰাইটনেছ পাব আৰু স্লেমলেছ ব্লুটুথ কলিং পাব আৰু প্ৰিমিয়াম UI পাব আৰু AI ভয়েস এসিস্ট্যান্টৰ সাপোর্ট আছে আৰু এই ঘড়ীৰ দামৰ কথা কওঁ যদি এই ঘড়ীৰ MRP আছে 11999 টকা আপোনালোকে 3000ৰ ভিতৰত Amazonত পাই যাব এতিয়া বাকচটো খুলি চাও ঘড়ীখন কেনেকুৱা দেখা যায় আৰু ভিতৰৰ পৰা কি ওলায় এই আছে ঘড়ীটো আৰু চাও ভিতৰৰ পৰা কি ওলায় এয়া চাৰ্জ দিবৰ কাৰণে ডেটা কেবল এটা দিছে আৰু ষ্টিকাৰ কেইটামান দিছে আৰু 500 টকাৰ ব্ৰাউজাৰ এটা দিছে আৰু ওয়াৰেন্টি কাৰ্ড এটা দিছে আপোনালোকে 12 মাহৰ ওয়াৰেন্টি পাব আৰু ইউজাৰ মেনুৱেলৰ কাৰণে কিউআৰ কোড দিছে এতিয়া ঘড়ীটো অন কৰি চাও কেনেকুৱা দেখা যায় এয়া ঘড়ীটো এই ঘড়ীটো ডিসপ্লে কথা কওঁ যদি একদমই 8 ইঞ্চ সুপার এমোলেড ডিসপ্লে লগোৱা আছে আৰু এই ঘড়ীটোৰ বডিৰ কথা কওঁ যদি মেটাল বডি লগোৱা আছে ইয়াতে ভিডিঅ'টো সামৰিছো আৰু এটা ভিডিঅ'তে এই ঘড়ীটো কিমান সময় চাৰ্জ যায় আৰু ইয়াৰ কি ফিচাৰ আছে হেবিলাক কম আৰু এই ঘড়ীটোৰ এপ্লিকেশনটো দেখুৱাম যদি এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তেনলে লাইক কৰিব আৰু শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব আশা কৰিছো আৰু এটা ভিডিঅ'ত লগ পাম ধন্যবাদ